মাই মোটিভেশন ABH জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা পাথৰৰ দৰে নহবা আনক উজুতি খুৱাবলৈ সকলোতকৈ ডাঙৰ মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব নহলে আপোনাক ধ্বংস কৰি দিব কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায় মহান ব্যক্তি হ'বলৈ হলে ডাঙৰ সপোন দেখিব লাগিব কোনোবাই তেওঁক সুধিছিল আপুনি ইমান ডাঙৰ আপুনি ইমান জ্ঞানী তথাপি আপুনি তলত কিয় বহে তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল তলত বহা মানুহ কেতিয়াও পৰি নাযায় তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতাৰ ফালে গৈ থাকিবা কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ কৰে কেতিয়াবা কেতিয়াবা সেইজনে জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ ভাৰতে বাগৰি পৰা সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ তাতকৈ সিদ্ধান্ত লৈ সেই কামটোক মই সঠিক কৰি দিওঁ যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহলে অসফল হ'বলৈ প্ৰস্তুত থাকক কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব সফলতা আনন্দ উপভোগ কৰাটো ভাল কথা তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা শিক্ষা লোৱাটো কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায় অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় মই জিকিব নোৱাৰিম যিকোনো ব্যক্তি তেওঁৰ কৰ্মৰ কাৰণে মহান হয় তেওঁৰ জন্মৰ কাৰণে নহয় যিকোনো মানুহৰ বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটা হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজে ভোগ কৰে আৰু তেওঁ অকলে স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে এলেহুৱা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত একোৱেই নাই মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানী ব্যক্তিৰ পৰা গালি শুনাই ভাল শিক্ষা সকলোতকৈ ভাল মিত্ৰ এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতে সন্মান পায় সফলতা পাবলৈ ভাল বন্ধুৰ প্ৰয়োজন তাতকৈ বেছি সফলতা পাবলৈ হলে ভাল শত্ৰুৰ প্ৰয়োজন ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক এদিন সফলতা নিশ্চয় আহিব অপেক্ষা কৰাসকলে সেইটো পায় যিটো চেষ্টা কৰাসকলে এৰি থৈ যায় অপেক্ষা নকৰিবা তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে আৰু চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিউৰি আহে আনৰ কথা শুনাজনে ভাঙি যায় নিজৰ কথা শুনাজনে নিজকে ঘূৰি লয় যাৰ ওপৰত জগতে হাঁহিছে সেইসকলে ইতিহাস ৰচিছে কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায় কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে মানুহে কয় পইচা থাকিলে কিবা এটা কৰিম আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে সফল হৈ যোৱা উপহাৰত শত্ৰু পাবা বৰহা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে চৰাই কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালৰ ওপৰত নহয় নিজৰ ডেউকাৰ ওপৰত থাকে সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগে আনৰ ওপৰত নহয় ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব থ্যাংকছ ফৰ ৱাচিং